মই বেছি খোজ কাঢ়িব পৰা ব্লিডিং হৈছিলে তেতিয়া মই চিয়ৰ নাছিলোঁ এয়া ইমপ্লাণ্টেশ্যন ব্লিডিং হয় নে মোৰ পিৰিয়ডছ হয়। মোৰ উশাহটো ঘন হৈ গৈছিলে। যিহেতু আপোনালোকে জানে যে মই এতিয়া প্ৰেগনেণ্ট হয়। ইতিমধ্যে ইয়াৰে ভিডিঅ' মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এই ভিডিঅ'বোৰত আপোনালোকৰ পৰা মই বহুত মৰম আৰু চেনেহ লাভ কৰিছোঁ। সেইকাৰণে বোলো আমাৰ মহিলাসকলৰ সঘনাই সোধা প্ৰশ্ন এটি হৈছে যে প্ৰেগনেঞ্চি যেতিয়া কনচিভ হয় তেতিয়া আমি কেনেদৰে গম পাওঁ যে আমি কনচিভ হৈছোঁ বিফ'ৰ পিৰিয়ড মিছ হোৱাৰ আগত। সেইকাৰণে বোলো মই আজি এতিয়া এনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ যিটো ভিডিঅ'ৰে মোৰ নিজৰ এক্সপিৰিয়েঞ্চবোৰ আহক তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো চোৱাৰ আগত যেতিয়া মই খোজ কাঢ়িছিলোঁ খোজ কাঢ়োঁতে মোৰ উশাহটো ঘন হৈছিলে আৰু মোৰ উশাহটো ঘন হোৱাৰ কাৰণে মই তেতিয়া বেছি খোজ কাঢ়িব পৰা নাছিলোঁ আৰু য়োগাও মই তেনেকৈ কৰিব পৰা নাছিলোঁ। মোৰ ছেকেণ্ড যিটো চিমটমছ আছিলে সেইটো হৈছে মোৰ চকুৰ পৰা পানী ওলাই আছিলে দুটা চকুৰ পৰা ৰাতিপুৱা সময়ত। ৰাতিপুৱা যেতিয়া মই সাৰ পাই উঠাৰ পাছত মই দেখোঁ যে মোৰ চকুৰ দুটাৰ পৰা পানী ওলাই আছে। আৰু এনেকুৱা নহয় যে চকুত কিবা খজুৱতি হৈছে বা কিবা লাগিছে বা চকুৰ বেমাৰ হৈছে তেনেকুৱা একো হোৱা নাছিলে। কিন্তু মই যিমান দেখিছিলোঁ মোৰ চকুৰ দুটাৰ পৰা পানী ওলাই আছিলে। তাত চিমটমটো মোৰ আছিলে ইমপ্লাণ্টেশ্যন ব্লিডিং। সেইটোৰ ওপৰত অনেক ভিডিঅ' ইউটিউবত পাব। আচলতে মই প্ৰেগনেণ্ট হোৱাৰ আগত মই নিজেও ইমপ্লাণ্টেশ্যন ব্লিডিঙৰ ওপৰত বহুতখিনি ভিডিঅ' চাইছিলোঁ। কিন্তু যেতিয়া মোৰ ইমপ্লাণ্টেশ্যন ব্লিডিং হৈছিলে তেতিয়া মই চিয়ৰ নাছিলোঁ এয়া ইমপ্লাণ্টেশ্যন ব্লিডিং হয় নে মোৰ পিৰিয়ডছ হয়। আচলতে মোৰ দেউতাৰ শ্ৰাদ্ধ আছিলে সেইদিনাখন। মই আগৰ পৰা ভাবিছিলোঁ যিটো আমি পিৰিয়ডছটো মাৰোঁ গতিকে ভাবিছিলোঁ মই চাগে পিৰিয়ডছৰ কাৰণে মই দেউতাৰ শ্ৰাদ্ধ এটেণ্ড কৰিব নোৱাৰিম। কিন্তু মোৰ সেইদিনাখনলৈকে নহ'লগৈ। দিনত মই যেতিয়া মোৰ টয়লেট লাগিছিলে মই কৈছিলোঁ তাৰপিছত পিংক কালাৰৰ দুটা টপ মই পৰি থকা দেখিছিলোঁ। তাৰপিছত মই ভাবিছোঁ চাগে মই ৰাতিলৈকে পিৰিয়ডছ আহিব। কিন্তু যিহেতু অহা নাছিলে তাৰপাছত এসপ্তাহ পাছত মই যেতিয়া প্ৰেগনেঞ্চি যিটো কিট হয় কিটটো আনি কিনে মই টেষ্ট কৰিলোঁ তেতিয়া মই চিয়ৰ হৈ পৰিছিলোঁ মোৰ প্ৰেগনেণ্ট হয়। এক্সপিৰিয়েঞ্চবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাই মোৰ খুব ভাল লাগিছে। মই মোৰ প্ৰেগনেঞ্চিৰ ভিডিঅ'বোৰ আপোনালোকৰ আগত এনেদৰে শ্বেয়াৰ কৰি গৈ থাকিম। আপোনালোকৰ নিজৰ এক্সপিৰিয়েঞ্চবোৰ মোৰ আগত শ্বেয়াৰ কৰিব। যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আজিলৈ ইমানেই।